আমি কহৰা অঞ্চলত আমি দুৱাৰ বাগুৰি সমূহ দায়িত্বৰ দলমাৰা বাগুৰি কহৰা দিৰিংকে ধৰি আজি আমি এই সমূহ ৰাইজ ইয়াত চাপি আহিছে বা আমি আজি প্ৰচেছন গৈছো বা এই সভাত আমি ইয়াতে আয়োজন কৰা হৈছে যে মই প্ৰথম হেতুকে ক'ব বিচাৰিছো যে মই দুখৰ কথাই ক'ব বিচাৰিছো যোৱা কেইদিনমান আগত আমাৰ কহৰা এলেকাত গৌৰৱ গগৈদেৱ আৰু ৰতনীতি এওঁলোকে নিজৰ কংগ্ৰেছৰ বেনাৰ হৈ এওঁলোকে যে এটা অপোজ কৰিছে যে কাৰ্বি আংলং ৱাইল্ড লাইফ চেঞ্চুৰীৰ পৰা কাৰ্বি আংলং 10 কিলোমিটাৰ লৈ মানে সিদ্ধান্ত ল'ব লাগে 10 কিলোমিটাৰে হ'ব লাগে বুলি এওঁলোকে 1 কিলোমিটাৰ কাৰণে অপোজ কৰিছে। এওঁলোকে যে কৈছে যে নতুন কথাৰ বুলি ভাবিছে যে অসমৰ মুখ্যমন্ত্ৰী দেৱে আজি 10 কিলোমিটাৰ ঠাইত 1 কিলোমিটাৰ সিদ্ধান্ত ল'ব বিচাৰিছে। সেই সিদ্ধান্ত আজি নতুন কথা নহয়। আমি 10 বছৰ আগৰ পৰা আমি যুঁজি আহিছো। আমি একো সেন্সিটিভ জোন আগতে টাইগাৰ প্ৰজেক্ট 2011-12 পৰা আমি টাইগাৰ প্ৰজেক্ট যেতিয়া জয়ৰাম ইংলেং CM আছিলে তেতিয়াৰ পৰা আমি আৰম্ভ কৰিছো। সেই সময়তো বহুত অখিল গগৈহঁতৰ বা কৃষক মন্ত্ৰী সংগ্ৰামী সকলো মিলি পেলাই আমি আন্দোলনো কৰিছিলো। তেতিয়া আহি একো সেন্সিটিভ জোন ওলাৰ পাছতে আমি আকৌ একো সেন্সিটিভ জোন কাৰ্বি আংলং 10 কিলোমিটাৰ লৈ খেলিবৰ কাৰণে বিচাৰিছে। সেই তেতিয়াৰ পৰা আমি আমাৰ নতুন কথা নহয়। আমি অলপ আগত আমাৰ বেণ্টিং ছাৰে কৰিছে এখেতে প্ৰেচিডেন্ট আছিলে আমাৰ একো সেন্সিটিভ জোনৰ মানে প্ৰটেষ্ট কমিটি আমি কমিটি গঠন কৰিছো। তাত কোনো পাৰ্টিৰ কথা উল্লেখ কৰা নাই। কংগ্ৰেছে হওক বিজেপি হওক বা যি দলে থাকক আমি মানে কাজিৰঙাটো বাচিব লাগে বুলি আমি একত্ৰিত হৈ এই কমিটি গঠন কৰাৰ পাছত আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল অৰ্থাৎ আমি সুচেনতা আৰু দুৱাৰ বাগুৰি মিলি পেলাই আমি একো সেন্সিটিভ জোন প্ৰটেষ্ট কমিটি গঠন কৰা এই সহকাৰে মানে এই কমিটিৰ থ্ৰুৱেদি আমি 2017 চনত তুলিৰাম ৰংহাঙৰ ওচৰত আমি এই মেমৰেণ্ডামটো ছাবমিট কৰিছে। আৰু এখেতে আমাৰ সেই কমিটিৰ সকলক আমাৰ অট'নমাছ কাউন্সিলৰ সেশন হলত আমাক মাতি পেলাই গোটেই আলোচনাও কৰা হৈছে। এখেতো এই কথা মানিছে যে আমি কোনোমতে কাৰ্বি আংলংটো আমি একো সেন্সিটিভ জোন দিব নোৱাৰে বুলি আমি সুপ্ৰিম কোৰ্টলৈকে দাখিল কৰিম বুলি এওঁলোকে দিছে। সেই মতে আৰু জয়তে ইয়াৰ কথা নহয় আৰু গোলাঘাট আৰু নগাঁও কাৰ্বি আংলং 3টা জিলা কাজিৰঙা কাষৰীয়া অঞ্চলৰ ৰাইজৰ মিলি পেলাই আমি কহৰাটো এটা সময়ত আমি আন্দোলন কৰিছিলো। সেই আন্দোলন কৰোঁতে পথ 1 ঘণ্টামান আমি পথো অৱৰোধ কৰিছিলো। তাৰে সৈতে আমি গোটেই মিলি পেলাই সুপ্ৰিম কোৰ্টলৈকে কেছ দাখিলো কৰিছে। আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল পৰা কৰিছে। আমি কমিটিৰ ফালৰ পৰা মানে আপত্তি কৰিছে। আৰু ইয়াত নহয় আমি চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ইউনিয়ন মিনিষ্টাৰলৈকে আমি সেই মেমৰেণ্ডামটো আমি কোৱা হৈছে। সেই গোটেই ডকুমেণ্টখিনি কোনদিনা কি কৰিছে আমি গোটেই ডকুমেণ্টখিনি আমাৰ ওচৰত আছে। আৰু এইটো মেপটো কৰিব বিচাৰিছে। আৰু ইয়াত ক'ব বিচাৰিছো যে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই 10 কিলোমিটাৰ 1 কিলোমিটাৰ কৰিব বিচাৰিছে। এই যে নতুন কথা নহয়, একেবাৰে নিৰ্ভভা কথা নহয়। আমাৰ আন্দোলন আমাৰ মুভমেণ্টৰ স্বাৰ্থত মিলি পেলাই চাই পেলাই সুপ্ৰিম কোৰ্টে ৱাৰ্ডিক দিব বিচাৰিছে। সুপ্ৰিম কোৰ্টে অসম চৰকাৰক সুধিব বিচাৰিছে যে এওঁলোকে শপতনামা দিব লাগিব আমি 10 কিলোমিটাৰ কৰিব লাগিব নে 1 কিলোমিটাৰ কৰিব লাগিব। সেই শপতনামাটো অসম চৰকাৰে দিব লাগিব, তেতিয়াহে ৰায়দান হ'ব। বৰ্তমান যিটো 10 কিলোমিটাৰটো বৰ্তমানলৈকে সুপ্ৰিম কোৰ্টে হওক ফৰেষ্টে হওক যি বা চৰকাৰে হওক সেইটো বৰ্তমান এইটো সিদ্ধান্ত লোৱা নাই। সেই সিদ্ধান্ত লোৱাটো হৈছে কি আমি এজন মানুহ যদি কোনোবা চোৰো নহয় যদি চোৰ হয় বুলি কোনোবা যদি কেছ দিলে তাকটো এৰেষ্ট কৰিব। সেই এৰেষ্ট কৰি থকাৰ নিচিনা আমাৰ এই কোৱেশ্যন চিটিজৰ 10 কিলোমিটাৰ হৈ আছে। কিন্তু একচুৱেলি সুপ্ৰিম কোৰ্টৰ পৰা হওক যেতিয়া পুৰণা যিটো আছিলে 1 কিলোমিটাৰ সেই কিলোমিটাৰ মতেহে আছে। কিন্তু ইয়াৰ বৰ্তমান মানে 10 কিলোমিটাৰ যে এতিয়া ওলোৱা কথা হৈছে যোৱা 2016-17 যিটো আমাৰ বগাহাটত ৰোহিত চৌধুৰী বুলি এখেতে সুপ্ৰিম কোৰ্টলৈ মানে দাখিল কৰিছে যে ৱাইল্ড লাইফ চেঞ্চুৰীৰ পৰা মানে যিটো 1 কিলোমিটাৰ ইকো সেন্সিটিভ জোনৰ পৰা কাৰ্বি আংলং লৈ 10 কিলোমিটাৰ সেইটো কৰিব লাগিব। এখেতে কৰিব লাগে কথাটো হ'ল কাৰ্বি আংলং যিটো কুঁৱাৰী গোটেইখিনি মানে পাহাৰৰ খহিব এইবিলাক কথালৈ মানে ফৰেষ্টাৰক মানে এওঁলোকে অৱগত কৰি পেলাই এই কথালৈহে মানে সুপ্ৰিম কোৰ্টে আমাক ৰায়দান দিলে যে সুপ্ৰিম কোৰ্টৰ মানে এটা ৰোহিত চৌধুৰী কেছ দিয়াৰ মতেহে মানে কাৰ্বি আংলঙত DFO ফৰেষ্টত মানে এওঁলোকে এই জাননী দি পেলাই অকস্মাছত আমাৰ কুঁৱাৰী গোটেই সম্পূৰ্ণখিনি মানে অকস্মাছত বন্ধ কৰি দিয়া হৈছে। কিন্তু বৰ্তমানলৈকে সুপ্ৰিম কোৰ্টে 10 কিলোমিটাৰ বুলি ৰায়দান দিয়াই নাই। সেইটো কাৰণে অসম চৰকাৰক অপেক্ষা কৰিছে। সেই অপেক্ষাৰ কাৰণে এতিয়া হিমন্ত বিশ্ব শৰ্মা দেৱে আমাৰ এই কথালৈ আমাৰ ৰায়ৰ কথালৈ 10 বছৰ যে আন্দোলন কৰি আছে এই কথালৈ এখেতে ছাপোৰ্ট দিয়াৰ কাৰণে 10 কিলোমিটাৰ ঠাইত 1 কিলোমিটাৰ কৰি দিব লাগে বুলি জাননী দিছে। কিন্তু তাৰ লগতে আমাৰ পৰা সেইটো আপত্তি আছে যে প্ৰায় কিছুমান কাৰ্বি গাঁৱতো আমাৰ
ৱাইল্ড লাইফ চেঞ্চুৰীৰ কাষত জড়িত হৈ আছে। সেই জড়িত হৈ থকা গাঁওবিলাকৰ মানে 1 কিলোমিটাৰ নহয় 0 কিলোমিটাৰো কৰি দিব লাগে। যদি চাই যদি এনিমেল কৰিডৰ ঠাই যদি ক'ৰবাত যদি 2 কিলোমিটাৰ লৈ যাব পাৰে তেতিয়া তাত লৈ যাওক, এইটো আপত্তি নাই। আমাৰ যিটো গাঁও যদি এটা একো মানে তাত হেৰি দিগদাৰ নাথাকে তেতিয়াহ'লে তাত 1 কিলোমিটাৰ হয় 2 কিলোমিটাৰো কৰি দিব পাৰে, য'ত য'ত এনিমেল কৰিডৰ আছে তাত যাব পাৰে। গতিকে জয়তে আৰু কথা ক'ব বিচাৰিছো যে আমিতো বহুত দিনৰ পৰা আমি চেঞ্চুৰী যেতিয়া ব্ৰিটিছ গভৰ্ণমেণ্টৰ ব্ৰিটিছ আমোলত থকা আছে, ভাৰত স্বাধীন হোৱা নাই তেতিয়াৰ পৰা আমি চেঞ্চুৰীৰ মাজত আছো। হাঞ্চেগম বুলি নহয় গোটেই কাৰ্বি মানুহবিলাক বোকাহাট বৰজুৰি গোটেই কাৰ্বি থকা জেগাত এৰিয়া আছিলে। কিন্তু আমিতো এৰি আহি পাছত যেতিয়া আমাৰ ভাৰত স্বাধীন হোৱাৰ পাছত যেতিয়া ফৰেষ্ট ল'ব বিচাৰিছে তেতিয়া এৰি আহি ইয়াতে বহুতো এটা চিন আছে। তাৰ ভিতৰত যেতিয়া ব্ৰিটিছ গভৰ্ণমেণ্টৰ আমোলত যিটো ছাৰ্ভে কৰিছিলে তেতিয়া মিকিল বুলি নাম জ্বলাইছিলে, তেতিয়া মিকিল ট্ৰেক বুলি এতিয়া পিলাৰবিলাক যদি চেঞ্চুৰীৰ ভিতৰত যদি বিচাৰিবলৈ যায় তেতিয়াহ'লে মানে সেই পিলাৰবিলাক পালে হয়। সেইটো কাৰণে আহি আমি অৱদান কৰি পেলাই আহি আমি পাণবাৰীত ৰ'লো। পাণবাৰী ৰোৱাৰ পাছতে আমাৰ ম্যাদী পট্টাও প্ৰদান কৰিলে। আমি প্ৰদান কৰাৰ পাছতে আমি সেই ইক'চিষ্টেমটো যুঁজি থকাৰ সময়তে আমি এই 10 বছৰ ভিতৰত যিটো শুনানি হিচাপত আমি গম পালো যে ইক'চিষ্টেমটো বৰ্তমান ইমান প্ৰেছাৰ নহ'ব, কিন্তু এনিমেল কৰিডৰহে প্ৰেছাৰ হ'ব বুলি আমাৰ পাণবাৰীত এৰিয়াটো মানে আমাৰ নিজৰ খেতি বাতি কৰা মাটিটো আমি 3rd ডিভিজন বুলি যিটো পাণবাৰী ফৰেষ্টৰ পৰা কাৰ্বি আংলংলৈ যোৱা সেই এনিমেল কৰিডৰটো আমি ৰাইজে অৱদান কৰিলো, নিজৰ খেতি মাটিটো এৰি দিলো। কিন্তু তাৰ ওচৰতে আমি গাঁওটো আছে, সেই গাঁওটো কোনো খেতি বাতি নাই। কিন্তু আমি কি কৰিম, ইয়াতে থাকিব লাগিব, ইয়াৰ পৰা ক'তো যাম। সেইটো কাৰণে আমাৰ ব্যৱস্থাটো হ'ল ইয়াৰ পদ্ধতিত আমি এনিমেল কৰিডৰ কাৰণেতো আমি অৱদান কৰি দিওঁ। হাতীৰ লগত বা জনোৱাৰ লগতো আমাৰ সম্পৰ্ক পূৰ্বপুৰুষৰ পৰা সেইটো থাকিবই। সেইটো কাৰণে আমাৰ পৰা অনুৰোধ যে সেই জেগাটো মই বাৰে মই ফৰেষ্টৰকো আপত্তি কৰিছো, এওঁলোককো মানে আমাৰ পাণবাৰী ঠাইত স্পেচিয়েল হ'লেও য'ত ক'ৰবাত যদি বন্ধ কৰে, কিন্তু আমাৰ পাণবাৰী এৰিয়াটো আমাৰ গাঁৱৰ কাৰণে সুবিধাটো দিব লাগিব, কাম কাজ কৰা বা একো টুৰিষ্ট বা কিবা কিবি অন্য অকল গাঁৱটোহে আছে, ঘৰটোহে আছে, আমি কি কৰি খাম। সেইটো কাৰণে সেইখিনি জেগাত এই এৰিয়াৰ তেনেকুৱা চাই বাগৰিত হওক বা প্ৰায় জেগাত আছে তেনেকুৱা আমি 0 কিলোমিটাৰ কৰি দিলে আৰু ভাল হ'লে হয় বুলি বা কৰিবই লাগিব বুলি আমাৰ পৰা আপত্তি।